নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক পোলাও এটা ৰেচিপি দিওঁ বুলি ভাবিছোঁ। আহকচোন চাওঁ। তাৰ কাৰণে ইয়াত 2টা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পেষ্ট, লং, ইলাচি, ডালচেনি আৰু তেজপাত লৈছোঁ। এয়া মাংস বইল কৰি লৈছোঁ আৰু বইল কৰা মাংসসমূহৰ পৰা এই হাড়বোৰ উলিয়াই দিছোঁ। তেতিয়া ভাল হয় পোলাওত দিবলৈ। হাড়বোৰ থাকিলে মানে খাবলৈ ভাল নালাগে আৰু দিয়াও নহয় বাৰু। এতিয়া ইয়াত কেৰাহী এখনত ঘিউ 2 চামুচ আৰু লগতে ৰিফাইন দিছোঁ। আপোনালোকে পৰিমাণটো চাই পেলাই দিব। আৰু এয়া বইল কৰি হাড় দি গুচাই লোৱা মাংস। তাৰপিছত এয়া গৰম হোৱা তেলত তেজপাত দি দিছোঁ। তাৰপিছত এই লং ইলাচি দি দিছোঁ, লগতে ডালচেনিও দি দিছোঁ। অলপ টাইম লৰাৰ পাছত এতিয়া ইয়াত পিঁয়াজখিনি দি দিম, কাটি লোৱা। এয়া পিঁয়াজখিনি দি দিছোঁ, অলপ টাইম ভাজিম। তাৰপিছত পাঁচফোৰণ অলপ দি দিছোঁ। তাৰপিছত ইয়াৰ নহৰু আৰু আদা পেষ্ট দি দিছোঁ। অলপ ৰঙচুৱা হোৱালৈ ভাজিম। তাৰপিছত ৰঙচুৱা হোৱা এয়া ভজা হৈ গৈছে। এতিয়া মাংসখিনি দি দিম। মাংস দিয়া হালধিৰ লগতে দি দিছোঁ। অলপ মাংসখিনি অলপ সিজিয়ে আছে বাৰু, তথাপিতো অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া ভজা হৈ গৈছে। এতিয়া চাউলখিনি দি দিম, তিয়াই থোৱা চাউলখিনি 1 ঘণ্টামান তিয়াই থৈছিলোঁ। চাউলখিনি ভালদৰে পৰা মিক্স কৰি অলপ টাইম ভাজিব লাগিব। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত মই সৰহকৈ বনাইছোঁ কাৰণে চাউলখিনি একেলগে দি দিয়া নাছিলোঁ, অলপ অলপকৈ দি মিক্স কৰি লৈছিলোঁ। এতিয়া গোটেইখিনি দি হোৱাৰ পাছত অলপ টাইম ভাজি ইয়াত পানী দিব লাগিব। গৰম পানী কৰি থৈছোঁ। নিমখ অলপ চাউলৰ জোখত দিছোঁ, কাৰণ বইল কৰোঁতে মাংসত নিমখ দিয়া আছিলে, সেইকাৰণে এতিয়া চাউলৰ জোখতহে নিমখ দিছোঁ। আপোনালোকে চাই ল'ব, আপোনালোকৰ আন্দাজমতে দিব। তাৰপিছত এয়া গৰম পানী দি দিছোঁ আৰু অলপ দিব লাগিব। চাউলখিনিতকৈ অকণমান বেছি দিব লাগিব, যাতে যাতে চাউলখিনি তলত থাকে পানীতকৈ। সেয়া পানীখিনি অকণ উতল অহাৰ পাছত ইলেক্ট্ৰিক কুকাৰটোত ভৰাই দিলোঁ। ইলেক্ট্ৰিক কুকাৰটোত সিজালে অকণমান ভাল লাগে, অকণ ফৰফৰীয়া হয়। পানী কম হোৱা যেন দেখি আৰু অকণ পানী দি দিছোঁ। আপোনালোকে চাই ল'ব কেনেকৈ ভাল পায়। এয়া আপোনালোকে চাই ল'ব। পানীখিনি দিয়াৰ পিছত হেতাখন এবাৰ লৰাই দিছোঁ আৰু তাৰপিছত চাউলখিনিতকৈ পানী অকণমান বেছি হৈ থাকিব লাগে, সেইটো চাই ল'ব। এয়া বন্ধ কৰি দিম, তাৰপিছত আৰু ৰেডি হৈ যাব। সেয়া ৰেডি আমাৰ পোলাও। একদম ধোঁৱা ওলাই আছে পূৰা আৰু চেণ্টটো ইমান মজা আহিছে।